হে বন্ধুসকল নমস্কাৰ চাওক এতিয়া আপুনি মোৰ বা আপোনালোকৰ চবৰে মানে আমাৰ চবৰে মানে এটাই কুৱেশ্যন যে এতিয়া আগৰ জীৱনটো কেতিয়া ঘূৰাই পাম আগৰ জীৱনটো কেতিয়ালৈ আকৌ ঘূৰাই পাম আগৰ দৰে কেতিয়া ঘূৰিব পাৰিম কেতিয়া কলেজ স্কুললৈ যাব পাৰিম মানে আগৰ দৰে গোটেই কামবোৰ কেতিয়া কৰিব পাৰিম তো বন্ধুসকল এটা গুড নিউজ ওলাই আহিছে তো বন্ধুসকল গুড নিউজটো হৈছে কোভিড ভেকচিন যে কৰোণাৰ ভেকচিন তাৰমানে ঔষধ কৰোণাৰ প্ৰতিষেধক যিটো তৈয়াৰ কৰি ওলাইছে ৰাছিয়াৰ এখন ইউনিভাৰ্চিটিয়ে ইউনিভাৰ্চিটিয়ে এই ভেকচিনটো তৈয়াৰ কৰি ওলাইছে তো এইটো ভেকচিনৰ ট্ৰায়েল মানৱ দেহত সম্পন্ন কৰা হৈছে ইতিমধ্যে সম্পন্ন কৰা হৈছে যিটো 15 জুলাই 22 জুলাইত এই ট্ৰায়েল কৰা মানুহবিলাকক সবকে ৰিলিজ দিয়া হৈ যাব হস্পিটালৰ পৰা আৰু ছেপ্টেম্বৰলৈকে আহি যাব পাৰে মাৰ্কেটত তাৰ পৰা ইউনিভাৰ্চিটিৰ পৰা কোৱা হৈছে যে ছেপ্টেম্বৰলৈকে মাৰ্কেটত এই ভেকচিন আহি যাব তো বন্ধুসকল গোটেই আশা কৰক যে সব ভালে হওক ভালে কিবা হওক 7-8 মাহ প্ৰায় এবছৰ ধৰি গোটেই বিশ্ববাসীৰ মানুহে এই মহামাৰীৰ পৰা যুঁজি আছে তো ৰাছিয়াৰ পৰা ভাল নিউজ ওলাই আহিছে এখন তো সবে গোটেই বিশ্ববাসীৰ কাৰণে এইটো এটা গুড নিউজ তো গুড নিউজটো আমাৰ ভাৰতবৰ্ষৰ পৰা ওলাই আহিছে যে 15 আগষ্টত সব যদি ট্ৰায়েল ইতিমধ্যে ট্ৰায়েলটো আমাৰ ভাৰতৰ কোভেক্সিন ভেকচিনৰ ইতিমধ্যে কৰা হৈছে যিটো 15 আগষ্টৰ আগত সম্পূৰ্ণ হ'ব আৰু 15 আগষ্টত এই ঔষধটো লঞ্চ কৰি দিয়ে সব ঠিকে থাকে যে এই ঔষধটো লঞ্চ কৰি দিব বুলি কৈছে এই ঔষধটো আপোনাৰ আইচিএমৰ নেতৃত্বত ভাৰত বায়োটেকে মিলি ঔষধটো তৈয়াৰ কৰি ওলাইছে যিটো 15 আগষ্টত লঞ্চ কৰিম বুলি ইতিমধ্যে ঘোষণা কৰিছে কেইদিন পিছতে কৰোণা শেষ হ'ব তো কৰোণা হ'ব ডিএন তো আমি পাম আগৰ দৰে ঘূৰাই পাম আমাৰ জীৱনটো আকৌ তো আশা কৰক সব ঠিকে থাকে তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে জনাব লাইক কৰিব কমেণ্ট কৰিব লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ